শিশু নিৰ্যাতনকাৰী ডক্টৰ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰা এপিএছক নিলম্বন কাৰাগাৰত একেলগে থাকিব নেকি এপিএছ নন্দিনী কাকতি আৰু ডক্টৰ সংগীতা দত্ত এপিএছ নন্দিনী কাকতি গ্ৰেপ্তাৰ হলে কাৰাগাৰত হ'ব নেকি ডক্টৰ সংগীতা দত্তৰ সৈতে দুয়োৰে লগৰী একেখন কাৰাগাৰতে বন্দী হৈ ৰব নেকি এফালে এপিএছ নন্দিনী কাকতি আৰু আনফালে ডক্টৰ সংগীতা দত্ত এপিএছ নন্দিনী কাকতি এগৰাকী সেইগৰাকীয়ে এপিএছ নন্দিনী কাকতি যিগৰাকীয়ে আজি কিছুমাহ পূৰ্বে শিশু নিৰ্যাতনকাৰী অভিযুক্ত ডক্টৰ সংগীতা দত্তৰ মুখা খুলিছিল তেতিয়া সৰ্বত্ৰে চৰ্চা চলিছিল এপিএছ নন্দিনী কাকতিৰ ইয়াৰ লগতে এপিএছ নন্দিনী কাকতিয়ে অপৰাধৰ বিৰুদ্ধে বহুতো অভিযান চলাই বহু অপৰাধীক প্ৰতিহত কৰিবলৈও সক্ষম হৈছিল বহু অপৰাধীৰ নিদ্ৰা হৰণ কৰিছিল এগৰাকী মহিলা আৰক্ষী বিষয়াই এপিএছ নন্দিনী কাকতিৰ নাম শুনিলেই বুকু কঁপি উঠে বহু অপৰাধীৰ কিন্তু অপৰাধীৰ বুকু কপোৱা এগৰাকী আৰক্ষী বিষয়া 2 নম্বৰী কৰি আৰক্ষী বিষয়া হোৱাৰ অভিযোগ এপিএছ নন্দিনী কাকতিৰ বিৰুদ্ধে এপিএছচি কেলেংকাৰীৰ সৈতে জড়িত 23 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰে অসম চৰকাৰে তাৰে ভিতৰত আছে মহানগৰ আৰক্ষীৰ লেডি সিংহম আখ্যা পোৱা আৰক্ষী বিষয়া নন্দিনী কাকতিও এপিএছ নন্দিনী কাকতিয়ে টকাৰ বিনিময়ত 2013 বৰ্ষত অসম লোকসেৱা আয়োগৰ বাছনিত নিৰ্বাচিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে 2013 চনত এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সৈতে যোগাযোগ কৰি বৃহৎ ধনৰ বিনিময়ত এপিএছ পদ লাভ কৰাৰ অভিযোগ নন্দিনী কাকতিৰ বিৰুদ্ধে এতিয়া দোষী হিচাপে প্ৰমাণিত হলে যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে এপিএছ নন্দিনী কাকতি এপিএছ বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছত একেলগে একেখন কাৰাগাৰতে থাকিব লাগিব ডক্টৰ সংগীতা দত্তৰ সৈতে হয়ো এয়াও কি ভাগ্যৰ লিখন এটা সময়ত যাক কাৰাগাৰত ভৰাইছিল এতিয়া আহি এপিএছ নন্দিনী কাকতি নিজে হ'ব লাগিব কাৰাগাৰৰ লগৰী ডক্টৰ সংগীতা দত্তৰ নিউজ ডেস্ক ৰিপৰ্ট টাইম+24 শিশু নিৰ্যাতনকাৰী ডক্টৰ সংগীতা দত্তক গ্ৰেপ্তাৰ কৰা এপিএছক নিলম্বন কাৰাগাৰত একেলগে থাকিব নেকি এপিএছ নন্দিনী কাকতি আৰু ডক্টৰ সংগীতা দত্ত এপিএছ নন্দিনী কাকতি গ্ৰেপ্তাৰ হলে কাৰাগাৰত হ'ব নেকি ডক্টৰ সংগীতা দত্তৰ সৈতে দুয়োৰে লগৰী একেখন কাৰাগাৰতে বন্দী হৈ ৰব নেকি এফালে এপিএছ নন্দিনী কাকতি আৰু আনফালে ডক্টৰ সংগীতা দত্ত এপিএছ নন্দিনী কাকতি এগৰাকী সেইগৰাকীয়ে এপিএছ নন্দিনী কাকতি যিগৰাকীয়ে আজি কিছুমাহ পূৰ্বে শিশু নিৰ্যাতনকাৰী অভিযুক্ত ডক্টৰ সংগীতা দত্তৰ মুখা খুলিছিল তেতিয়া সৰ্বত্ৰে চৰ্চা চলিছিল এপিএছ নন্দিনী কাকতিৰ ইয়াৰ লগতে এপিএছ নন্দিনী কাকতিয়ে অপৰাধৰ বিৰুদ্ধে বহুতো অভিযান চলাই বহু অপৰাধীক প্ৰতিহত কৰিবলৈও সক্ষম হৈছিল বহু অপৰাধীৰ নিদ্ৰা হৰণ কৰিছিল এগৰাকী মহিলা আৰক্ষী বিষয়াই এপিএছ নন্দিনী কাকতিৰ নাম শুনিলেই বুকু কঁপি উঠে বহু অপৰাধীৰ কিন্তু অপৰাধীৰ বুকু কপোৱা এগৰাকী আৰক্ষী বিষয়া 2 নম্বৰী কৰি আৰক্ষী বিষয়া হোৱাৰ অভিযোগ এপিএছ নন্দিনী কাকতিৰ বিৰুদ্ধে এপিএছচি কেলেংকাৰীৰ সৈতে জড়িত 23 গৰাকীকৈ ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰে অসম চৰকাৰে তাৰে ভিতৰত আছে মহানগৰ আৰক্ষীৰ লেডি সিংহম আখ্যা পোৱা আৰক্ষী বিষয়া নন্দিনী কাকতিও এপিএছ নন্দিনী কাকতিয়ে টকাৰ বিনিময়ত 2013 বৰ্ষত অসম লোকসেৱা আয়োগৰ বাছনিত নিৰ্বাচিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে 2013 চনত এপিএছচি কেলেংকাৰীৰ নায়ক ৰাকেশ পালৰ সৈতে যোগাযোগ কৰি বৃহৎ ধনৰ বিনিময়ত এপিএছ পদ লাভ কৰাৰ অভিযোগ নন্দিনী কাকতিৰ বিৰুদ্ধে এতিয়া দোষী হিচাপে প্ৰমাণিত হলে যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে এপিএছ নন্দিনী কাকতি এপিএছ বিষয়াগৰাকী গ্ৰেপ্তাৰ হোৱাৰ পিছত একেলগে একেখন কাৰাগাৰতে থাকিব লাগিব ডক্টৰ সংগীতা দত্তৰ সৈতে হয়ো এয়াও কি ভাগ্যৰ লিখন এটা সময়ত যাক কাৰাগাৰত ভৰাইছিল এতিয়া আহি এপিএছ নন্দিনী কাকতি নিজে হ'ব লাগিব কাৰাগাৰৰ লগৰী ডক্টৰ সংগীতা দত্তৰ নিউজ ডেস্ক ৰিপৰ্ট টাইম+24 Time+24